এইটো 2 নম্বৰ চাৰফাংগুৰি হয়। 2 নম্বৰ চাৰফাংগুৰি গুমাট নামৰ এটা জেগা আছে। এই যে সন্মুখতে আমাৰ ঘৰৰ সন্মুখতে এই গুমাটৰ পূব অংশটো আছে। কিন্তু বৰ দুখ তথা পৰিতাপৰ বিষয় যে আমাৰ এই পূব গুমাটত মূল কথাটো হ'ল এই মানুহখিনি খুব নতুন মানুহ। আজিৰ পৰা যদি 10 বছৰ আগত আপোনালোকে ইয়াত আহিলেহেঁতেন তেতিয়া আপোনালোকে দেখা পালেহেঁতেন যে ইয়াত কোনো এখন ঘৰ নাছিলে। নতুনকৈ হঠাৎকৈ আহি ইহঁতে গজগজীয়াভাৱে ইয়াত বসতি স্থাপন কৰি লৈছে। ইহঁতৰ প্ৰতি আমাৰ 100% ডাউট আছে যে ইহঁত আমাৰ সঁচাকৈ আমাৰ এই অঞ্চলৰ বাসিন্দা হয় নে নহয়, আমাৰ ডাউট আছে। কিছুমান ব্যক্তি তেওঁলোক সন্দেহযুক্ত বুলি আখ্যা দিছে, এইটো লৈ বহুত বিতৰ্কৰ সৃষ্টি হৈছে, কি ক'ব? এই প্ৰশ্নৰ উত্তৰ আপোনাৰ প্ৰশ্নতে আছে। তেওঁক আপুনি ক'লে আপোনাৰ প্ৰাক্তন সতীৰ্থ, প্ৰাক্তন যদি বৰ্তমান হ'লে হয় মই ক'ব, বৰ্তমান যদি হ'লে হয় মই ক'ব পাৰিলোঁ হয়। তেওঁলোকৰ এতিয়া BPF দলৰ কাৰ্যকৰ্তাসকলে এই বিষয়টো লৈ কেনে হয়তো স্পষ্টীকৰণ দিব পাৰিব, তেওঁলোকৰ দলৰ এই বিষয় লৈ কি ভাবে। কিন্তু আমাৰ কথা স্পষ্ট, ইয়াত বসবাস কৰা প্ৰত্যেকজন লোক এই ভূমিৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয়। তেওঁলোক ইয়াতে দশক ধৰি কেইবা শতিকা ধৰি কাৰণে এই ভূমিতে তেওঁলোকে জীৱন যাপন কৰি আছে। ক'ৰবাত বান আক্ৰান্ত হৈ কেতিয়াবা পৰিয়াল বৃদ্ধি হোৱাৰ বাবে ইখন গাঁৱৰ পৰা আনখন গাঁৱলৈ ক'ৰবাত অহা যোৱা কৰিবলৈ পাৰে। কিন্তু আমি কাৰোৰে নাগৰিকত্ব লৈ তেওঁলোকৰ এই দেশৰ প্ৰতি থকা মৰম, অসমীয়া আইৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধাক আমি কেতিয়াও সন্দেহ নকৰোঁ। এইটো আমসৃষ্টি নেতৃত্ব দি আহিছিলে সেইটো সময়তে, কিন্তু এইখন গাঁৱত মানুহে মানে সন্দেহযোগ নাগৰিক হিচাপে আহিবলৈ চাওক, আমাৰ চাওক, আমচুত থকা সময়ত তেওঁ আমচুৰ কৰ্মীৰ যিখিনি আদৰ্শ আছে তাৰ লগত তেওঁ বিলীন হৈ আছিল। আৰু এতিয়াও তেওঁৰ লগত ব্যক্তিগত আমাৰ সম্পৰ্ক আছে। এতিয়ালৈকে মোৰ যোগাযোগ হোৱা নাই ব্যক্তিগত, যদিও যোৱাকালি মই যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁৰ মনৰ কথাখিনি আমি বুজিবলৈ চেষ্টা কৰিম। আৰু মোৰ আহ্বান তেওঁৰ প্ৰতি, তেওঁ কোৱা কথাখিনি তেওঁ উঠাই লওক। কাৰণ এইখিনি আমি ভাই ককাই নিচিনা আমি ইয়াত বসবাস কৰি আছোঁ প্ৰতিজনে। আৰু আমি ভাবোঁ ৰাইজে এৰা ধৰাৰ মাজেৰে তেওঁক আঁকোৱালি ল'ব, তেওঁ ৰাইজক আঁকোৱালি ল'ব। ব্যক্তিগত কিছু সংঘাতৰ বাবে আমি সমাজুৱাভাৱে আমি এনেধৰণৰ কথা বতৰাৰ পৰা বিৰত থকাটো উচিত বুলি মই ভাবোঁ।